নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আৰু আজি অন্য এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে মই ভোট জলকীয়া গুটি হেঁচা হৈছে, ইতিমধ্যে বুলন দিবলৈ হৈছে ভোট জলকীয়া পুলিবোৰ আৰু ছেপ্টেম্বৰ মাহ পৰিবলৈ ধৰিছে আৰু 2-এদিনতে। এতিয়া বহুজনে ভোট জলকীয়া গুটিবোৰ সিঁচিছে আৰু এতিয়ালৈকে ছেপ্টেম্বৰ মাহ অক্টোবৰ আধালৈকে গুটি পেলোৱাৰ সময় আছে আৰু মই ছেপ্টেম্বৰ আধা যোৱাত ডাইৰেক্ট পেকেটত দিম তাৰমানে আৰু যি বস্তাত যিটো ইতিমধ্যে পুলি বুলন দিবলৈ হৈছে সেইবোৰ মই আপোনালোকক দেখাই আছোঁ। আহক এইবাৰ দেখাই আছোঁ ভোট জলকীয়া পুলিবোৰ। এয়া হৈছে ভোট জলকীয়া পুলিবোৰ। সুন্দৰকৈ লাইনকৈ এইবাৰ বস্তাত জগোৱা হৈছে পুলিবোৰ আৰু এই পুলিবোৰ এতিয়া বুলন দিবলৈ হৈছে। এই পুলিবোৰ 20-22 দিন পুলি বয়স হৈছে, 20-22 দিন। এতিয়া পুলি বেগত বুলন দিয়া হ'ব এই পুলিবোৰ। এয়া হৈছে ভোট জলকীয়া। এইটো 2 দিনমান দেৰিকৈ দিয়া হৈছিলে আৰু এইবোৰ 12-মহীয়া বেঙেনা, 12-মাহীয়া। এইটো ফাংগাছ লাগি অলপ হৈ গ'ল, মৰহি গ'ল আৰু লগতে অংকুৰিত হোৱা নাই, কিছু মিছ মাৰিলে। এইফালে দেখাই আছোঁ ৰ'বা। আৰু এসপ্তাহমান দেৰিকৈ দিয়া হৈছিলে এইবোৰ আৰু 10 দিনমান পিছতে হ'ব এইবোৰ বুলন দিবলৈ। এইটো আকৌ দেৰিকৈ দিয়া হৈছিলে। সুন্দৰ হৈছে, এইটো 12-মহীয়া বেঙেনা পুলি। ই সুন্দৰ হৈছে। এয়া আছে 12-মহীয়া বেঙেনা এই চাইড। এতিয়া সেইবোৰ দেখাইছোঁ যে এইবোৰো হৈছে বুলন দিবলৈ। 1, 2, 3, 4, 5, 6টা বস্তাত দিয়া হৈছিলে। হাফকে এই 6 ইঞ্চিমান কাটি এনেকুৱা মাটি পচন সাৰ মিক্স কৰি গুটিবোৰ সিঁচা হৈছিলে। এতিয়া সুন্দৰ হৈছে। আৰু এটা কথা জনাওঁ যে আপোনালোকক ভোট জলকীয়া পুলি মই দেখি আছোঁ। এইবোৰত যদি অকণমান পানী বেছি হয়, ফাংগাছ লাগে যিটো ভেঁকুৰনাশক, এইটো গুৰিত ধৰে। এইটো যদি এজোপা বা 2জোপা এইটো লাগে তেতিয়া লগে লগে চাফ যিটো ফাংগাচাইড সেইটো স্প্ৰে কৰি দিব। এইটো কম পৰিমাণে ½ লিটাৰ পানীত 1 চামুচ দিলে হ'ব, বা বেছিকৈ লাগিলে তেতিয়া অকণমান গাখীৰ দৰে কৰি ঔষধটো গলাই ল'ব লাগে। বেছিকৈ ধৰিলে তেতিয়া দি দিব লাগে আৰু যদি এজোপা 2জোপা কমকৈ ধৰে তেতিয়া অলপ পাতলকৈ দিব। পানীৰ পৰিমাণ চাই তেনেকৈ দিব লাগে। এতিয়া মোৰো ধৰিছিলে ফাংগাছ, প্ৰায় দিয়া গৈছে, এতিয়া কাম দিছে সুন্দৰকৈ। আৰু মোৰ নেক্সট ষ্টেপত ডাইৰেক্ট দিয়া হ'ব, সেইবোৰ আপোনালোকে সেই ভিডিঅ'ত দেখিবলৈ পাব। ডাইৰেক্ট পুলি বেগত দিয়া হ'ব। সেইটো তাৰমানে পূৰা ফুল ছিজন চলিবতো, সেইবাবে মই একেবাৰে ডাইৰেক্ট গুটি দিয়া হ'ব। সেইবোৰ আপোনালোকে দেখিবলৈ পাব নেক্সট ভিডিঅ'ত। এইটো ইয়াত মোৰ মুঠ 1000-1500 হৈ যাব ইয়াত। তাৰমানে অকণমান ঘন দেখা পায়, কিন্তু পাতলকৈ আছে, পাত বেছিকৈ ওলাইছেতো সেইবাবে। 1000-1500 অকণমান বেছি হ'ব, তথাপিও ডাইৰেক্ট 1500 ধৰি দিয়া হৈছে ইয়াত। আপোনালোকে এনেকুৱা বস্তাত নহ'লে কাৰ্টন আছে, মাছৰ কাৰ্টন হাফকৈ কাটি থোৱা, বা কিছুমান পাত্ৰ আছে, সিহঁতো গুটিবোৰ পেলাব পাৰি সুন্দৰকৈ। এই মোৰ বস্তাত জগা বা কিছুমান কাৰ্টনত জগা আছে, সেই মোৰ ভিডিঅ' লিষ্টত যাব। এই ভিডিঅ' লিষ্টত গৈ কেনেকৈ গুটি পচাব পাৰি বা সিঁচিব পাৰি ভিডিঅ' আছে, তাতে গৈ আপোনালোকে চাব পাৰিব সুন্দৰকৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ থাকিল।